চাদৰত দহি গুঠিবলৈ শিকোৱা হওক। সকলোৱে জানেই বাৰু, তথাপিও মই কেনেদৰেনো গুঠোঁ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনাই ৰাখিলোঁ। প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই ধুনীয়া ধুনীয়া মেখেলা চাদৰ বনাই আছোঁ, সেইবোৰো ধুনীয়া আপলোড কৰি যাম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এয়া দেখিবলৈ পাইছেনে, খুব সহজতেই এনেদৰে বেজী সূতাৰ সহায়ত দহি বটিব পাৰি। আপোনালোকে বাৰু কেনেকৈ গাঠে কমেণ্ট এটা কৰি জনাবচোন। মই এনেকৈ খুব সহজ পদ্ধতিৰে কৰিছোঁ কামটো। দহিখিনি দেখিবলৈ যে ইমান ধুনীয়া হৈছে। আৰু আগৰ এটা ভিডিঅ'ত মই দহি বটাবোৰ যত্নকৈ কেনেকৈ ৰাখিব লাগে এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু এয়া চাওকচোন, খুব সহজতে মাত্ৰ 1 ঘণ্টাৰ ভিতৰতে কেনেদৰে এযোৰ কাপোৰত দহি বাতি ওলাব পাৰি। আৰু এইখিনি চাওক ফাইনেল লুক। আপোনালোকৰ বাৰু মোৰ দহি বটা পদ্ধতিটো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া চাওকচোন সম্পূৰ্ণ লুকটো, আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নিবিচাৰোঁ। কাষ্টমাৰৰ আছিলে, কাষ্টমাৰৰ পিছে খুব ভাল পাইছে। আপোনালোকে বাৰু কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই। লগ পাম আকৌ এটা ধুনীয়া ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক।